বন্ধুসকল পুনৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ হ'লে আপোনালোকে চাই আছে বটা চৰাই। বৰ্তমান কোনোবাই যদি আপোনাৰ বটা চৰাই ফাৰ্ম খুলিব খোজে একদম কম খৰচত ফাৰ্ম খুলিব পাৰিব, কাৰণ বৰ্তমান বটা চৰাইটো আপোনাৰ মানুহৰ তামান চাহিদা বাঢ়িছে। আপোনাৰ ইয়াৰ কণী কয়, ইয়াৰ মাংস কয়, তামান চাহিদা বাঢ়িছে মাৰ্কেটত। কোনোবাই যদি আপোনাৰ মাহত 20,000 পৰা 30,000 টকা ইনকাম কৰিব খোজে এই বটা চৰাই আপোনাৰ ফাৰ্ম খুলিব পাৰে। 220 বা 320 লৈ পেলাই ফাৰ্ম খুলিব পাৰে। এইসব কণী আপনার হেচিং কণী হয়, চাব পাৰিছে বটা চৰাই। কণী পাৰি আছে, কণী পাৰি থৈছে। কাৰোবাৰ যদি বটা চৰাই লাগে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ এড্ৰেছ হ'ল আপোনাৰ ৰঙিয়া। দানা হয় আপনার কণী পারা দানা হয়, এসব দানা তামান কণী পারে। এবার আপনার বক্তব্য আপনার 250+ কণী পারে। আর কণী পারা আনলিমিটেড কণী পাই থাকে, কণী পারা বন্ধ নয়। আর আপনার এসির আছে ইউরোপিয়ান জায়েন্টস কটন স্পয়েল বা যেগুলো কয়েল আপনার এগুলো ওজন হয় আপনার 450 গ্রাম উপরের ওজন হয়। ইয়ার কণীগুলো আবার লাগানো হবে, ওজনগুলো বেশি হয়। বগা হয়, বগা হয় আর একটু একটা কালার আছে। এইসব একটা কালার, একটা কালার খাওয়া করেছে। কণী পাইছে, ইয়ার কণীর ওপর ডাঙর হয়। আর এইসব একটু না পুরা 300 গ্রাম প্লাস 450 গ্রাম হবে। একটু বন্ধু এনেকুৱা ধৰণৰ ফটো 450 গ্রাম হবে। তো ওজন বহুত হয়, এইটো এই মাংসটো বহুত হয়। আৰু যোনটো জাপানিজ দেখিছে আপোনাৰ, সেইটো জাপানিজটো আপোনাৰ বেছি ওজন নহয়। এইটো আপোনাৰ টানিমুনি আপোনাৰ 200 গ্রাম 200+ এনেকুৱা ওজন হয়। কিন্তু আপুনি এইটো চাব পাৰিছে, বেছি ওজন নহয়। এইটো আপোনাৰ 200 গ্রাম ওজন হয়। আৰু এটা আছে জম্বু, জম্বুটো আপোনাৰ ইয়াত নাই, বেলেগ টাইপত আছে। আৰু এইটো আপোনাৰ হ'ল জাপানিজ কণী, এইটো হ'ল আপোনাৰ ইউৰোপিয়ান কণী। এইটো অলপমান ডাঙৰ ডাঙৰ হয় আৰু এইটো অকণমান সৰু সৰু হয়। এইসব কণী চব, এই কণী চব এইটো ইউৰোপিয়ানৰ হয় কণীটো, এইটো ডাঙৰ হয় অকণমান। আৰু এইটো জাপানিজ কণী, জাপানিজ কণী চাব সৰু 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 অকণমান। কাৰোবাৰ যদি লাগে আপোনাৰ এইটো হেচিং কণী হয়, এইটো জাপানিজ কণী হয়। কণী লাগিলে কণী পাই যাব। আৰু কাৰোবাৰ যদি পোৱালি লাগে জাপানিজৰ পোৱালি পাই যাব। কিন্তু আপোনাৰ ইউৰোপিয়ানৰ কণী বা আপোনাৰ এই পোৱালি কয় অকণমান দেৰি হ'ব। এইটো জাপানিজটো বৰ্তমান পাই যাব। আৰু জম্বু লাগে, যে জম্বুটো আপোনাৰ 300 গ্রাম প্লাছ ওজন হয়। জম্বু যদি লাগে কাৰোবাৰ, জম্বু পাই যাব। জম্বু মোৰ ইয়াত নাই, অকণমান দূৰত আছে। কাৰোবাৰ লাগে পাই যাব। তেন্তে বন্ধুসকল আজিৰ কাৰণে ভিডিঅ' সমাপ্ত কৰিলোঁ। কাৰোবাৰ লাগে কণ্টেক্ট কৰিব, স্ক্ৰীণত আমি নম্বৰখন দি দিম।